তো বেশ সন্ধিয়াৰ ভিউটো চাওক, মন্দিৰটো কি ধুনীয়া লাগিছে দেখিবলৈ, একদম ধুনীয়া, মনটো শান্তি কৰি দিয়ে। চ' বেশ আমি এতিয়া ৰুম বিচাৰি পোৱা নাই কাৰণে ভাবিছোঁ আজি মন্দিৰতে থাকিম। মন্দিৰৰ ক'ত থাকিব লাগে তাকে বিচাৰি আছোঁ আৰু সুধি আছোঁ মানুহবিলাকক, ইয়াৰ কমিটি মেম্বাৰবোৰ বিচাৰি পোৱা নাই। তো ৰাতি হ'ল, চাওক বেশ মানুহ আজি মানে বহুত। তো বেশ এতিয়া বজাৰ ঘূৰিব আহিছোঁ আমি, অকণমান বজাৰখন ঘূৰি লওঁ, চাওঁ ক'ত কেনেকুৱা বস্তু পোৱা যায়, আৰু বজাৰ কৰা হ'লে আমি যাওঁ ক'ত পাওঁ থাকিবলৈ। তো গাইছ আমি গম পালোঁ যে ইয়াত থাকিব হ'লে নিজৰ গাড়ীতে থাকিব লাগিব, নাইবা এনেকৈ থাকিব লাগিব ঘূৰি পাকি। তো গাইছ আমি মৃত্যুঞ্জয় মন্দিৰ ৰাতিটো ইয়াতে বিতাম বাৰু, এনেকৈ কটাম। তো আপোনালোকক দেখুৱাম, হয়তো এটা ব্লগত কমপ্লিট কৰিব নোৱাৰিম, তেতিয়া কাৰণে 2-3টা ব্লগ দি দিম বাৰু, আপোনালোকে যাতে চাই আশা কৰিলোঁ। তো এইপিনে গৈ আছোঁ আমি, ভাবিছোঁ ৰাতিটো ক'ত থাকাতে লাইনটো গৈছিলে চাগে, আহিলে, যোৱা নাছিলে। তো ৰাতি হ'ল গাইছ, এনেকৈ দেখাই থাকিম আমি যি কৰি থাকোঁ। এটা ব্লগত কমপ্লিট নহ'ব, 2-3টা লাগিব। তো চাব বুলি আশা থাকিল। তো আজি সাৰা ৰাতি ইয়াতে থাকিম। তো প্ৰতিটো ছেকেণ্ড দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ। মন্দিৰটো চাব পাৰে। তো গাইছ চাব পাৰে মন্দিৰৰ চিৰিবিলাকত বহুত মানুহ বহি আছে এতিয়াও। চ' বহুত ৰাতি হৈ গ'ল আৰু চাব পাৰে চাইডৰ পিনে বতৰটো বৰষুণ দিব লাগে চাগে, আৰু চাব পাৰে দুনিয়াৰ মানুহ এতিয়াও বহি আছে তাত। তো এইবিলাক সেনেকৈ থাকিব ৰাতিপুৱালৈকে চাগে। তো ৰাতি বৰষুণ আহিব পাৰে চাইজ গাইছ, তো দেখিব পাৰে কেনেকৈ দি আছে, বিজুলী দি আছে। ৰাতিলৈ চাগে বৰষুণ আহিব। তো ৰাতি এতিয়া বাজিলে 11টা, বৰষুণ দি আছে চাওক। ভগৱানৰ কৃপাত আছোঁ আৰু এনেকৈ। তো চাই থাকক, পূজাৰ কাৰণে একেবাৰে ৰেডি হৈ গ'লোঁ, প্ৰত্যেক বস্তু আনি। তো বৰষুণ দিলে পবিত্ৰ কৰি দিলে মনটো, গাড়ীত বহি দিওঁ আৰু। তো গাইছ আমি গা চা ধুই দেখিলে ক'লে এবাৰ ৰেডি বম বম বলিব। চ' ৰাতি চাগে কেইটা বাজিলে, এতিয়া বাজিলে চাগে 2টাই বাজিব আৰু। তো এতিয়াৰ পৰা লাইন ধৰিব লাগিব পূজা কৰিবলৈ। তো ব'লক লাইন ধৰোঁ আপোনাৰ লগতে, চাই থাকক। তো ৰাতি 2টা বজাৰ দৃশ্য চাওক, এতিয়াৰ পৰা একদম ৰাস্তালৈকে লাইন। তো ভাবিব পাৰে কিমান টাইম লাগিব, তো দেখাম বাৰু, পাম। তো গাইছ এয়া হৈছে মহামৃত্যুঞ্জয় মন্দিৰ, য'ত ৰাতি 2টা বজাৰ পাছতো চাব পাৰে কিমান মানুহ। তো এতিয়া 2টা বাজিলে জাষ্ট, তো আৰু মোটামুটি 3-4টাততো একেবাৰে ক'বই নালাগে। একদম মানে আমি এতিয়া লাইন ধৰিব লাগিব, গ'লে একদম ৰাস্তাত যাব লাগিব সেই পিনে। চ' লাইন ধৰিব লাগিব কাৰণ ভক্তি কৰিব লাগিব ভিতৰত গৈ। তো ভিতৰত চাগে ভিডিঅ' কৰাৰ পাৰ্মিশ্যন আছে নে নাই নাজানো, সুধি চাম। যদি থাকে তেতিয়াহ'লে নিশ্চয় দেখুৱাম, আৰু যদি নাই বাহিৰৰ পৰা ভক্তি কৰিব আৰু আপোনাৰ মনৰ পৰা ভক্তি কৰিলে হৈ যাব বাৰু। তো যাই চাব পাৰি 2টা বজাৰ মানুহ। তো বেশ ইয়াতে চাকি কি গছ জ্বলাই লওঁ, কাৰণ ভিতৰত চাকি জ্বলাব নোৱাৰি, সেইকাৰণে এবাৰ জ্বলাই দিছোঁ বাৰু, জ্বলাই লৈছোঁ। তো গেছ ঘৰত লৈ একদম ৰেডি পানী ঢালিবলৈ। তো লাইনটো চাব পাৰে, বহুত ডাঙৰ লাইন, দীঘল হয়।
চ' ব'লকচোন লাইনত লাগো। এতিয়া দলজন শুই দিছে চাব পৰা সেইদিনৰ পৰা মানুহবিলাক উঠি আছে। তো আমিও লাহে লাহে আগুৱাই গৈ আছোঁ। চ' বহুত মানে ভিৰ হৈছে। চ' ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক চাওক। তো ব'লক আমাৰ লগত ভিতৰলৈ যাওঁ আৰু ভিতৰত দেখুৱাই দিম বাৰু। তো গাইছ আমি এতিয়া ভিতৰত আহি পালোঁ চিৰিবিলাকৰ ওচৰত। সেই আগেদি উঠিব লাগিব। তো আমি এতিয়া গৈ আছোঁ। আপোনালোকে চাওক ময়ো দেখিব। গাইজ আশীৰ্বাদ কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। তো এতিয়া ধুনীয়া বতাহ এটা মাৰিলে আপোনালোকেও। তো গাইজ আমি ভৰ্তি কৰি ল'লোঁ। তো মানে বহুত ভিৰ হৈছিলে। চ' বহুত ডাঙৰ ডাঙৰকৈ কৰিব লগা হ'ল। তাৰ কাৰণে ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু থাকিব নিদিয়ে বেছি টাইম। তো দেখাইছোঁ বাৰু। এতিয়াও চাওক কিমান ভিৰ আছে। আমি বহুত আগত মোটামুটি 2টামান বজাৰ পৰা লাইন ধৰিছোঁ কাৰণেহে চাগে বাৰু আৰু দেখুৱাই আছোঁ। এতিয়া আমি নাযাওঁ আৰু থাকিম অলপ দেৰিলৈকে, তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ যোৱাকালি ৰাতিপুৱা আমি 7:30মান বজাত ওলাই আজি কেইটা বাজিলে? 5টা বাজিলে। এতিয়ালৈকে টোপনি নাই। তো সকলোৱে ভাগৰে জোগৰে আছে আৰু তথাপিও শিৱ বাবাৰ আশীৰ্বাদত আৰু আছোঁ আপোনালোকক দেখাই। তো আমি লাহে লাহে ওলাই যাওঁ কাৰণ পোহৰটো হৈ আছে। যিমান সোনকালে ওলাব পাৰিম সিমান সোনকালে যাই দিওঁ। তো এবাৰ ভিউটো দেখাই দিছোঁ আৰু। তো গাইজ বতৰটো ইমান ধুনীয়া নহয়। ইপিনে চাওক বৰষুণ দিবলগীয়া হৈছে আৰু ইপিনে চাওক জাষ্ট মানে সূৰ্যটো ওলাবহে হেৰি পৰা। এবাৰ চাই লওক ইয়াত কিবা আৰু হ'ব, কি হ'ব ভালকৈ গম পোৱা নাই। যদি কোনোবাই গম পায় কমেণ্ট কৰি জনাব কি হ'ব ইয়াতে। আৰু এতিয়া চাওক ৰাতিপুৱাৰ ভিউ ধুনীয়া লাগিছে। ত' গাইজ বৰষুণ দিলে আমি ইয়াৰ পৰা এতিয়া যাব ওলালোঁ। পোহৰ হ'ল 6টামান বাজিলে চাগে, নাই 5:30 বাজিলে। তো আমি ইয়াৰ পৰা এতিয়া ওলাম, গাড়ীখন আনিব গৈছে। তো এদিন ৰাতি থাকিলোঁ ইয়াতে, ভাল লাগিলে খুব। মহাদেৱৰ চৰণত থাকিলোঁ। এতিয়া যাওঁ ঘৰলৈ। তো ব'লক ৰাস্তাত আকৌ লগ পাম। তো গাড়ীত বহিলোঁ, যাবলৈ ওলালোঁ এতিয়া।